নমস্কাৰ, আজি আপোনালোকৰ কাৰণে আন এটা কাহিনী লৈ আহিছোঁ। এখন গাঁৱত এজন খুব ধনী মানুহ আছিলে। তেওঁ বিজনেছমেন আছিলে আৰু তেওঁৰ টকা পইচা গাড়ী ঘোঁৰা কোনো ধৰণৰ অভাৱ নাছিলে। আৰু তেওঁৰ সন্মুখতে আছিলে সেই গাঁওখনৰ আটাইতকৈ দুখীয়া মানুহজন। সেই দুখীয়া মানুহজনে সদায় ৰাতিপুৱা উঠি যেতিয়া ধনী মানুহজনক দেখে তেতিয়া ভগৱানক খং কৰে আৰু ভগৱানক কয়, ভগৱান, তেওঁ কিমান দিছে, তেওঁৰ কোনো ধৰণৰ অভাৱ নাই, তথাপিও আপুনি তেওঁকে দি থাকে আৰু মোৰ ফালে এবাৰো চকু মেলি নাচায়। মোৰ এসাঁজ খাই এসাঁজ লঘনে থাকিব লাগে, তথাপিও আপুনি মোক নিদিয়ে। সেই বুলি সদায় ভগৱানক খং কৰে। তেতিয়া এদিন কি হ'ল, ভগৱান আহিলে আৰু আহি সেই দুখীয়া মানুহজন আৰু ধনী মানুহজন দুইজনকে ভগৱানে দুখীয়া কৰি দিলে আৰু দুইজনকে ভগৱানে ক'লে, তোমালোকক এতিয়া মই দুটা মাছ মৰাৰ কাৰণে বৰশী দিম। আৰু বৰশী দুটাৰ দাম আছিলে 500 টকা। তো দুইজনকে এটা এটা বৰশী দিলে। এতিয়া দুইজনে নেক্সট দিনাখনৰ পৰা মাছ মাৰিবলৈ গ'ল। নদীত দুইজনে মাছ মাৰিলে আৰু দুখীয়া মানুহজনেও সেই নদীত মাছ মাৰি 1000 টকা পালে। আৰু যিজন ধনী আছিলে, এতিয়াতো দুখীয়া, তেওঁ নদীত মাছ মাৰি সেই 1000 টকা পালে মাছ বিক্ৰী কৰি। তাৰপিছত দুখীয়া মানুহজনে ফূৰ্তিত আহি ঘৰত মাছে মঙহে 1000 টকাৰে ধুনীয়াকৈ খালে আৰু নেক্সট দিনাখন তেওঁ বৰশীটো লৈ মাছ মাৰিবলৈ গ'ল। ঠিক তেনেদৰে আপোনাৰ যিজন ধনী মানুহ আছিলে, ধনী মানুহজনে কৰিলে কি, তেওঁ 1000 টকাটো আনি 500 টকাৰে ঘৰত খালে কিবাকে আৰু 500 টকাৰে তেওঁ আৰু এটা বৰশী কিনিলে। আৰু নেক্সট দিনাখন তেওঁৰ লগত এজন এমপ্লয়ী লৈ গ'ল আৰু এটা এক্সট্ৰা বৰশী লৈ গ'ল। আৰু দুখীয়া মানুহজনে ঠিক তেনেদৰে আগদিনাখনৰ দৰে 1000 টকা ইনকাম কৰিলে। তেওঁ ঘৰলৈ আহিলে, ধুনীয়াকৈ খালে। আৰু ধনী মানুহজনে দুটা বৰশী লৈ গৈছিলে, তো তেওঁ 2000 টকা পালে। 2000 টকা পাই তেওঁ ঘৰলৈ আহিলে। আহি 1000 টকাৰে তেওঁ ঘৰত খালে আৰু 500 টকা তেওঁ এমপ্লয়ীক দিলে আৰু এনাদাৰ 500 টকাৰে তেওঁ এটা বৰশী কিনিলে। ঠিক তেনেদৰে 3 নম্বৰ দিনাখনো তেওঁ দুজন এমপ্লয়ী লৈ নদীলৈ গ'ল আৰু সেই দুখীয়া মানুহজন তেওঁ বৰশীটো লৈ পেলাই নদীলৈ গ'ল। এতিয়া দুখীয়া মানুহজনৰ ইনকাম সেই একেই থাকিলে, 1000 টকা থাকিলে। এইফালে যিজন ধনী মানুহ আছিলে, ধনী মানুহজনৰ ইনকাম সেইদিনাখন 3000 হ'ল। 3000 টকাৰে তেওঁ দুজন এমপ্লয়ীক 500 কৰি 1000 টকা দিলে। তেওঁৰ হাতত থাকিলে 2000 টকা। 2000 টকাৰ তেওঁ 1000 টকাৰে ঘৰত খালে আৰু এনাদাৰ 1000 টকাৰে আপোনাৰ 500 টকাৰে এটা বৰশী কিনিলে আৰু 500 টকা তেওঁৰ বেংকত ছেভিং কৰিলে। এতিয়া আপোনালোকে ভাবকচোন, সেই যে ধনী মানুহজন যাক দুখীয়া কৰি দিছিলে, তেওঁ এনেকৈ ডেইলি তেওঁ যদি এক্সট্ৰা বৰশী কিনি থাকে আৰু তেওঁৰ যিটো বুদ্ধি, সেই বুদ্ধিটো যদি খটুৱাই তেওঁ আগবাঢ়ি গৈ থাকে, তেতিয়াহ'লে ভাবক, ভগৱানে তেওঁক যেনেকৈ ধনীৰ পৰা দুখীয়া বনাই দিছিলে, তেওঁ আকৌ দুখীয়াৰ পৰা ধনী হ'ব। আৰু এই যে দুখীয়া মানুহজন, তেওঁৰ বুদ্ধিৰ অভাৱৰ কাৰণে তেওঁ সদায় দুখীয়া হৈয়ে থাকিল। এতিয়া চাওক, ভগৱানে আমাক সকলোখিনি দিছে, কেৱল আমি নিজৰ বুদ্ধিমত্তাৰে তাক ব্যৱহাৰ কৰিব পৰা নাই। সেইকাৰণে ভগৱানক কেতিয়াও খং নকৰিব। ভগৱানে গোটেই দিছে। এই ষ্টৰিটোৰ পৰা এটাই বুজিব পাৰি যে আপোনাৰ সন্মুখৰ গৰাকী কিমান ধনী সেইটো চোৱাতকৈ যদি আপোনাৰ লগত যিখিনি আছে সেইখিনিৰে যদি আপুনি তাক ভালকৈ ব্যৱহাৰ কৰিব পাৰে, সঠিকভাৱে লগাব পাৰে কামত, তেতিয়াহ'লে আপুনি ভাল টকা পইচাৰ মানুহ হ'ব পাৰিব। ধন্যবাদ।